আজি কিছুদিন আগতে সামাজিক মাধ্যমত এগৰাকী মহিলা সততে চৰ্চাত আছিল। মহিলাগৰাকীয়ে কথা ক'ব নোৱাৰে, কেৱল মাত্ৰ এটা ৰীলত স্তব্ধ হৈ থাকে। হাঁহিছিল, ঠাট্টা কৰিছিল একাংশই। মন যায়, মোৰ দৰে আমাৰ দৰে সেই সকলৰো মন যায় যিসকল জন্মান্ধ। মন যায় এই সৌন্দৰ্য পৃথিৱীখন এবাৰ দৰ্শন কৰিবলৈ। মন যায় সেইসকল যিসকল জন্মান্ধ, সেই সকলৰো মন যায় সৌন্দৰ্যৰে ভৰি থকা পৃথিৱীখন এবাৰ হ'লেও দৰ্শন কৰিবলৈ। মন যায় সেই সকলৰো যিসকলে মাক মা বুলি, দেউতাক দেউতা বুলি মাতিব নোৱাৰে, সেই সকলৰ মাতিবলৈ মন যায়। যিসকল শাৰীৰিকভাৱে সক্ষম, সেই সকলৰ মন যায় এই পৃথিৱীত কিবা এটা কৰিবলৈ, কিন্তু নাই। হাত অথবা ভৰিখনৰ অভাৱৰ বাবেই নোৱাৰে গাড়ীখন চলাবলৈ, কণ্ঠ স্তব্ধ হোৱাৰ বাবেই নোৱাৰে মাক মা বুলি মাতিবলৈ, জন্মান্ধ বাবেই নোৱাৰে সুন্দৰ পৃথিৱীখন এবাৰ হ'লেও দৰ্শন কৰিবলৈ। আজি কিছুদিন আগতে সামাজিক মাধ্যমত এগৰাকী মহিলা সততে চৰ্চাত আছিল। মহিলাগৰাকীয়ে কথা ক'ব নোৱাৰে, কেৱল মাত্ৰ এটা ৰীলত স্তব্ধ হৈ থাকে। হাঁহিছিল, ঠাট্টা কৰিছিল একাংশই, কিন্তু হৃদয় বিদাৰক এইটোৱেই যে মুখেৰে মাতিব নোৱাৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীৰো মন যায় এই ৰঙীন পৃথিৱীখনত কিবা এটা কৰিবলৈ, মহিলাগৰাকীৰো মন যায় মোক দেখি, আপোনাক দেখি এটা ৰীল বনাবলৈ। সেয়ে নিজে ভাল লগা কামবোৰ কৰি যাবলৈ চেষ্টা কৰিছিল মহিলাগৰাকীয়ে, কিন্তু একাংশই হয়তো সেয়া বুজি নাপালে, যাৰ কাৰণে হাঁহিয়তৰ পাত্ৰ হ'ল মহিলাগৰাকী। ঠাট্টা কৰিলে, হাঁহাৰিয়েকেৰে উপচাই পেলালে সামাজিক মাধ্যম। অৱশ্যে মানুহগৰাকীৰ বিষয়ে জনা নাছিল। সেইকাৰণে কৈছোঁ, মন যায়, সকলোৰে মন যায়, এটা ৰঙীন মন সকলোৰে আছে। জন্মান্ধসকলৰো মন যায় পৃথিৱীখন চাবলৈ, বিশেষভাৱে সক্ষম সকলৰো, হাত অথবা ভৰিখন যাৰ নাই তাৰো মন যায় এবাৰ গাড়ীখন চলাবলৈ, চাইকেলখন চলাবলৈ, আমাৰ দৰে, আপোনাৰ দৰে, মোৰ দৰে খোজকাঢ়ি ফুৰিবলৈ। মন যায় মাক মা বুলি এবাৰ হ'লেও মাতিবলৈ, দেউতাক দেউতা বুলি এবাৰ হ'লেও মাতিবলৈ, যিসকলৰ কণ্ঠ স্তব্ধ সেই সকলৰো মন যায়। গতিকে সন্মান কৰক, মৰম কৰক, আদৰ কৰক। প্ৰকৃতাৰ্থত বুজিবলৈ চেষ্টা কৰক ঘটনাৰ আচল কাহিনী। হাঁহিয়তৰ পাত্ৰ অথবা ঠাট্টা কৰিবলৈ সহজ, কিন্তু এগৰাকী বিশেষভাৱে সক্ষমৰ স্থান ল'বৰ কাৰণে অতিকৈ কঠিন।